অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৈত্ৰী পাটৰে বংগৰ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক লৈ কি ক'লে শুনিলে হয়তো আপুনিও আচৰিত হ'ব। অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হৈছে মৈত্ৰী পাটৰ, যাৰ গীত শুনি সকলোৱে ভাল পায়, যাৰ বিষয়ে পৰিচয় কৰাই নিদিলেও সকলো অসমীয়াই তেওঁক ভালদৰেই চিনি পায়। কণ্ঠশিল্পী মৈত্ৰী পাটৰৰ মিঠা সুৰে সকলোকে আপ্লুত কৰি আহিছে। যোৱা কিছুদিন ধৰি বংগৰ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ সমগ্ৰ অসমতে খুবেই জনপ্ৰিয় হৈ পৰিছে। পিছে মৰ্মিতা মিত্ৰক লৈ জনপ্ৰিয় কণ্ঠশিল্পী মৈত্ৰী পাটৰে কি ক'লে আপোনালোকে বাৰু জানেনে? এই সন্দৰ্ভত কণ্ঠশিল্পী মৈত্ৰী পাটৰে জনায় যে অসমত বহিৰাগত শিল্পীয়ে গান গোৱা মৰ্মিতা মিত্ৰই প্ৰথম নহয়। লগতে তেওঁ জনায় যে এইটো এটা আদান প্ৰদানৰ কথা। অসমলৈ গান গাবলৈ অহা তেওঁৰ প্ৰথম অনা অসমীয়া শিল্পী নহয়, প্ৰথম কথা। আগতেও আহিছে আৰু মানে লেজেণ্ডেৰী গান আমাক উপহাৰ দি গৈছে। গতিকে সেই দিশৰ পৰা মোৰ ক'বলগীয়া একো নাই। আৰু আমাৰ অসমৰে ইমান টেলেণ্টেড আৰ্টিষ্টসকলে অন্য ৰাজ্যত গৈ কাম কৰি আছে, তাত প্ৰশংসা বুটলিছে, তেওঁলোকো লেজেণ্ডেৰী হৈছেগৈ। গতিকে এইটো এটা আদান প্ৰদানৰ কথা, মোৰ একো ক'বলগীয়া নাই। এটা কথা মই কিন্তু ভাবোঁ যে যিহেতু মই নিজে গান গাওঁ, মই বঙালী গান গাইছোঁ। মোৰ প্ৰথম গীতটি ঢাকাত ৰিলিজ হৈছিল আৰু বেলেগ বেলেগ ভাষাৰ গান গাইছোঁ। মই সেইটো ভাষা নাজানো, অৰ্থ একো বুজি নাপাওঁ, বঙালী বুজি পাওঁ। বাকী কিছুমান ভাষা আগতে জিংগল চিংগল কৰিলে কিছুমান কাম কৰিব লগা হয়। কিন্তু এটাই বস্তু বুজি পাওঁ, যিটো ভাষাত মই কণ্ঠ দান কৰি আছোঁ সেই ভাষাটোৰ উচ্চাৰণ মই শুদ্ধকৈ কৰিব লাগে। মোৰ সেইটোৱেই এটা ক্ৰাইটেৰিয়া বুলি ক'ম। মই ভাবোঁ প্ৰতিজন শিল্পীয়ে য'তেই নাগাওক তাৰ ভাষাটো এটা ঠাঁচ থাকে। আজি আমাৰ অসমৰ এগৰাকী ছিংগাৰ যদি ৱেষ্টাৰ্ণ গান এটা গায়, মাইকেল জেকচনৰ গান এটা গায়, সেই ঠাঁচটো মাইকেল জেকচনৰ নিচিনা হ'ব লাগিব। সেইটো অসমীয়া ঠাঁচত গালে তোমাৰ কেনেকুৱা লাগিব, তুমি কথাটো তেনেকুৱা। চ' সেইটো মই ভাবোঁ এটা গুৰুত্বপূৰ্ণ কথা। বাকী এইবোৰ যিবোৰ বিতৰ্ক হৈ আছে, কোনে কিমান কৰিব লাগে নে নালাগে, এইবোৰ অমূলক কথা। কিন্তু